Hi guys, welcome my YouTube channel. আজিৰ ভিডিঅ'টো অলপ স্পেচিয়েল কাৰণ আজি এটা দলঙৰ কাম চলি আছিল আৰু দলঙৰ কাম চলি থাকোঁতে যোৱাকালি বহুত বৰষুণ হৈছিল কাৰণে এতিয়া বানপানী হৈ গ'ল। বানপানী মানে বহুত পানী হৈছে নদীত, সেইকাৰণে চব তাৰমানে উঠি যায় আছে। এইবিলাক জেচিবিৰে কাম চলি আছে, এইটো জেচিবিৰে কাম চলি আছে, মানে উঠি গৈছে। তাৰমানে কি হ'ল, এইখিনি জেগা বহুত ওখ আছিল, দলঙৰ কাম কৰি আছিল আৰু বহুত ওখ আছিল যিহেতু, আৰু এতিয়া ৰাতি বহুত বৰষুণ হৈছে। বৰষুণ হোৱাৰ কাৰণে কি হ'ল, তাৰমানে জাগাখিনি কি হ'ল পানীৰে ভৰ্তি হৈ গ'ল। এইবিলাক খালি আপোনাৰ বহুত ওখ হৈছে, দলঙৰ ফুটা হৈছে, আপোনালোকে দেখাই পাইছে দলঙৰ ফুটা হৈ আছে। আৰু মোৰ লগত আছে লাকি, আমি দুটা। গতিকে ভিডিঅ'টো আপোনাৰ চাই থাকক কেনেকুৱা আৰু কি আছে আপোনাৰ দেখাম। আপোনালোকে যে দেখিছে জেচিবি কাৰণে যে গাঁটা খুন্দি আছে, এই জেচিবি মানে কি কৰিছে, নদীৰ মাজত বহুত মাটি আছে, সেই মাটিখিনি কি হৈছে জেচিবিৰে কাটি দি আছে। মাটি কাটি নিদিলে কি হয়, আপোনালোকে এইখন যে দেখিছে কাঠৰ দলং, এই কাঠৰ দলংখন কি হয়, এইখন কাঠৰ দলং কি হৈছে ভাঙি যাব। এইখন কাটি দেখা পাইছে নদীত কিমান ধাৰ বৈ আছে, বহুত ধাৰ হৈছে দেখা পাইছে। এই জেচিবিৰে যদি এইখিনি নকৰে তেনেহ'লে কি হয়, আপোনালোকৰ এই দলংখন তাৰমানে ভাঙি যায়। এইখন দলং ভাঙিবলৈ বহুত অসুবিধা আছে। গতিকে এইকাৰণে এইটো কাটি দিছে। আপোনালোক এখন মাছ মাৰিছে, নদীৰ দলং মাছ মাৰি আছে, যিটো মাছ মৰাৰ এখন মাছ মাৰি আছে। এয়া মই মাছ মাৰি আছে, মই কিমান মাছ পাইছে এয়া জাল লগা এবাৰ দেখাই দিয়ে আপোনাৰ চাইডৰ নাই মোৰ জালত কি নাই নাই একোৱেই নাই। দেখা পাই জেগাত কিমান ভাল হৈছে নদীত। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ যাব, শেষলৈ যাব। এয়া কিমান মানুহে মাছ মাৰি আছে, তেওঁলোকৰ মাছ মাৰি আছে। যিহেতু ৰাতি বহুত বৰষুণ দিছিল, সেইকাৰণে বৰষুণৰ কাৰণে কি হ'ল, নদীত বহুত পানী হ'ল, আৰু সেইকাৰণে কি হ'ল, এই দলংখন যে দেখা পাইছে কাঠৰ দলংখন, এই দলংখন দেখা পাইছে দলংখন চলালে কিমান ভাল হৈছে। আৰু এইফালে দলংখন বনাই আছে, সেইফালে এইটো বনাই আছে। বোলে ভিডিঅ'টো শেষলৈ চাই দিয়ক, এয়া চাই লওক কিমান ধাৰ নদীত। আৰু সেইখিনি জেচিবিৰে যদি এইখিনি কাটি নিদিলে হয়, আজি কাটি দিয়া গ'লে ওপৰত আহি দেখালোঁ। এইখন হৈছে দলংখনৰ কাঠৰ দলং। ৰাতি বহুত বৰষুণ হৈছিল, সেইকাৰণে বহুত পানী ওপৰৰ ভাগত ইমান পানী নাছিলে। কিন্তু দলঙৰ ওপৰৰ পৰা তাত কিমান ধাৰ কৰি আছে, দলংখন লৰি আছে আৰু দলংখন লৰি আছে অলপ অলপ, আৰু ধীৰে ধীৰে আহে দলংখন ভাঙিয়ে যাব। চাই লওক ধাৰ কিমান আহিছে, কিমান ধাৰ। এই দলঙৰ মাজত আছে বৰ্তমানে গাড়ী অহা যোৱা কৰিছে, এইখন দলং। আৰু অলপ দূৰে আহিলে ভাঙিয়ে যাব ন, কিমান দূৰে আহিছে চা বা মাজৰ পৰা চাই লওক কিমান দূৰে পানী। পুৱাৰ ভাগত পানী নাছিল ন, নাই নাই এতিয়া কিমান পানী আহি গ'ল দেখাই আপোনাৰ ভিডিঅ'টো। ৰাতিলৈ এইখিনি হৈ যাব, ৰাতিলৈ এইখিনি ডুবি যাব। এতিয়া দলঙৰ কাম বৰ্তমান এতিয়া দলঙৰ কাম বন্ধ হৈছে। যেতিয়া নদীৰ পানী আকৌ কমিব, তেতিয়া দলঙৰ কাম ষ্টাৰ্ট হ'ব। এতিয়া বন্ধ কৰি, এতিয়া সম্পূৰ্ণ বন্ধ হৈ আছে। যেতিয়া পানী কমি যাব, তেতিয়া আকৌ আৰম্ভ হ'ব দলঙৰ কাম। এতিয়া বন্ধ হৈ আছে, সম্পূৰ্ণকৈ চাব, অলপ নহয় গোটেইখিনি চাব ভিডিঅ'টো। ইমান ধাৰ এতিয়া আৰু বেছি ধাৰ হৈছে, অলপ দিয়া এতিয়া আৰু বহুত বেছি ধাৰ হৈছে, আগত থাকি বেছি ধাৰ হৈছে। এতিয়াতো আগত কম ধাৰ আছিল ন, কিমান ধাৰ হৈছে, এতিয়া বহুত ধাৰ হৈছে। গতিকে আৰু দেখাই কিমান ধাৰ হৈছে, আৰু বেছি ধাৰ হৈছে। ভিডিঅ'টো আপুনি চাই লওক কিমান ধাৰ হৈছে, চাই লওক ভিডিঅ'। এইফালে চাই লওক আৰু ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পায় তেনেহ'লে লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব।